সুদীৰ্ঘ 7 বছৰ বিৰতিৰ পিছত পুনৰ ৰাজ্যত অনুষ্ঠিত হ'ব উচ্চ আৰু নিম্ন প্ৰাথমিকৰ টেট পৰীক্ষা। ৰাজ্যৰ সকলো জিলাৰ লগতে স্বায়ত্তশাসিত পৰিষদসমূহতো অনুষ্ঠিত হ'ব এই টেট পৰীক্ষা। সুদীৰ্ঘ 7 বছৰৰ পিছত ৰাজ্যৰ শিক্ষিত নিবনুৱালৈ আহিছে এটা ভাল খবৰ। ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে স্বায়ত্তশাসিত পৰিষদসমূহতো একেলগে অনুষ্ঠিত হ'ব টেট পৰীক্ষা। প্ৰাথমিক টেট সম্পৰ্কীয় উচ্চস্তৰীয় সমিতিয়ে এক বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি 22 অথবা 29 ছেপ্টেম্বৰত টেট অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে। অৱশ্যে এই সন্দৰ্ভত পুনৰ অনুষ্ঠিত হ'ব উচ্চস্তৰীয় সমিতিৰ বৈঠক। অসমীয়া, বড়ো, বাংলা, হিন্দী আৰু ইংৰাজী মাধ্যমত হ'ব টেট পৰীক্ষা। ইয়াৰ পূৰ্বে 2012 বৰ্ষত অনুষ্ঠিত হৈছিল অন্তিমবাৰৰ বাবে সাধাৰণ টেট। 2012 বৰ্ষত টেট উত্তীৰ্ণ যিসকলে এতিয়াও নিযুক্তি লাভ কৰা নাই তেওঁলোকৰ কাৰণেও আহিব পাৰে ভাল খবৰ। বৃদ্ধি পাব পাৰে টেট উত্তীৰ্ণসকলৰ প্ৰমাণপত্ৰৰ ম্যাদ। এই সম্পৰ্কে নেশ্যনেল কাউন্সিল ফৰ টিচাৰ্ছ এডুকেশ্যনক আহ্বান জনোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৈঠকত। অনলাইন যোগে সম্পন্ন হ'ব পৰীক্ষাৰ আবেদন প্ৰক্ৰিয়া। এতিয়া হয়তো বহুতৰে মনত উদয় হৈছে বহু প্ৰশ্নৰ যে এই টেটৰ বাবে বাধ্যতামূলক হ'ব নেকি বিএড বা ডিএলএড ডিগ্ৰী। এই সম্পৰ্কে এতিয়াও কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। নিৰ্বাচনৰ অন্তত পুনৰ এক বৈঠকত মিলিত হ'ব আৰু তাতেই নিৰ্ধাৰণ কৰা হ'ব যে এই টেটৰ বাবে বাধ্যতামূলক হ'বনে বিএড বা ডিএলএড ডিগ্ৰী। কেমেৰা পাৰ্চন মানৱজ্যোতি কলিতাৰ সহযোগত গুঞ্জন কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট।